गोसो दंफैयो दे रायजोफोर आं गस्ला गानबोनाय बे गस्लाया एकदम लेथ्रा जाबाय ओंखायनो नैबे मोनसे भिडिअखौ आङो हठाथनो बिजोंनो लानाय जाबाय लोगोसे आरो सालबारियाव गुबुन मोनसे खामानिनि थाखाय फैनाय जादों गस्ला गिन्जि गाननानै खालामनायनि थाखाय क्षमा बिदों गासिबो रायजो राजानाव तो मोनसे भिडिअ आपल'ड होनो नागिरदों सोरखौ मा होननानै बुंदों मानि थाखाय बियो दिनैहाय एलाउन्स होलायनो गोनां जाखो आरो नैबे PMY न' ना बिनि थाखाय आरो सोर माबायदि लादों आरो बबे जायगायाव मानो बेफोरबायदि एलाउन्स होलायनो गोनां जाखो गुबुनावथ' माबायदि होदों बेखौ आं मोनथि रोङा खिन्थु मैयानि दिनावहाय खौरां बिजोंफ्रावहाय ना एलाउन्स होलायनायखौ जों नुदों आरो लाउड स्पिकारजों माखासे बाथ्रा बुंनाय ना बेफोरबायदि फैनो मोना बा बायदि रोखोमनि बाथ्रा बुंनायखौ नुनो मोन्दों तो बेफोरबायदि जाथाया मानो बिदि जाफ्लेबाय थादों नायनानै लानि एसे এটা বিশেষ ঘোষণা ভাড়াগুড়ি ভিজিডিসির অন্তর্গত মহেন্দ্রপুর গাঁৱত আমি আহাৰ উদ্দেশ্যটো হল আৰু মাইকিং কৰাৰ উদ্দেশ্যটো হল আমাৰ যেটো PMAYৰ অধীনত সাৰ্ভে হৈ আছে এই সাৰ্ভে নামত যদি কোনোবা ধন সংগ্ৰহ কৰিব বিচাৰিছে বা ধন সংগ্ৰহ কৰিছে তো আপোনালোকে আমাক খবৰ দিব লগতে যি ধন সংগ্ৰহ কৰিব আহিব তেখেতক বহাই ৰাখি আমালোকক খবৰ দিয়ক আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম এক দুৰ্নীতিমুক্ত অসম বনাব বিচাৰিছে গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কঠোৰ নিৰ্দেশ দিয়ে বা কঠোৰ হৈছে আমাৰ দুৰ্নীতিৰ এগেইনষ্টত গতিকে আমাৰ গ্ৰামত বহুত বয়সীয়াল মানুহ আছে যিবিলাক ছ'চিয়েল মিডিয়াৰ লগত জড়িত নাই বা এণ্ড্ৰইড মোবাইল নাই গতিকে আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশখন অসম এটা কৰাপশ্যন মুক্ত অসম বনাব গতিকে মই চেয়াৰমেন প্ৰাৰ্থনাথ পাল ভাড়াগুড়ি VCDCৰ গতিকে ময়ো জনাই দি গ'লো আপোনালোকে 1 টকা দিব নালাগে কোনোবাই যদি খুজিছে আপোনালোকে খবৰ দিয়ক কৃষি চকী হওক বা পশু চকী জীৱিকা চকী যিবিলাক আহিব আপোনালোকে ৰাইজৰ সহযোগ কৰি আপোনালোকে প্ৰত্যেকটো ঘৰত যাওক যিবিলাক যোগ্য মানুহ যাতে যোগ্য মানুহ বাদ নপৰে এইটোই আমাৰ অনুৰোধ থাকিল আৰু যদিবা এনেকুৱাকৈ ধন সংগ্ৰহ কৰিব বিচাৰিছে মই বাৰম্বাৰ কৈছো অপৰাধ কৰা আৰু অপৰাধ দেখা একে তো আপোনালোকে নিজেও এইটো দোষী হয় আপোনালোকে 1 টকা নদিয়াকৈ আপোনালোকে ঘৰ পাব গতিকে আমাৰ আজিৰ এই আহাৰ উদ্দেশ্যটো এইটোই ধন্যবাদ এটা গাঁৱত আহিছো তো আমাৰ আহাৰ উদ্দেশ্যটো হল আমাৰ যেটো PMAYৰ সাৰ্ভে হৈ আছে এইটোৰ আমাৰ সাৰ্ভে টিম ঘূৰি আছে গাঁৱে গাঁৱে কিন্তু আমি ৰাইজক এইটো জনাব বিচাৰিছো যে যাতে আমাৰ কোনো সাৰ্ভে টিমৰ নাম লৈ বা বেলেগৰ নাম লৈ ধন সংগ্ৰহ যাতে কৰিব নোৱাৰে আপোনালোকে 1 টকাও দিব নালাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এই সাৰ্ভেবিলাক হৈ আছে তেখেতে আমাৰ অসমত কৰাপশ্যন মুক্ত কৰিবলৈ বিচাৰি আছে গতিকে কিছুমান কাৰোবাৰ নাম লৈ সোমাব পাৰে যে ধন দিলে হ'ব 500,000 এনেকুৱা ক'ব পাৰে আপোনালোকে এইটোৰ পৰা বিৰত থাকিব প্ৰয়োজনত মোক জনাব আৰু যদি অসুবিধা হয় যদি ল'বলৈ আহিছে আপোনালোকে তাক ৰাখি মোক খবৰ দিব মই যিমান সহায় সহযোগিতা কৰিব লাগে কৰি গতিকে আপোনালোকে সজাগ হ'ব লাগিব মই মাইকিং কৰাৰ উদ্দেশ্যটো হল আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱাকৈ চৰকাৰী দিছে মানে ধন সংগ্ৰহ কৰা মানুহৰ বিৰুদ্ধে লাগিছে তো বহুতে এতিয়াও গ্ৰামৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত নাই সকলোৰে এণ্ড্ৰইড মোবাইল নাই গতিকে আমাৰ মুখ্যমন্ত্ৰী বাৰ্তাখিনি বহুতে জানিব পৰা নাই গতিকে আমি মাইকে জনাই দিছো বিশেষকৈ বয়সীয়াল মানুহবিলাক যিসকল এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৈ আছে এইবিলাক শুনিব নোৱাৰে মানে শুনিব পৰা নাই মোবাইল নাথাকাৰ কাৰণে গতিকে আমি কৈ দিছো কোনো ধৰণৰ টকা ধন সংগ্ৰহ কৰা মাননীয় মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ আছে আপোনালোকে এইটো দিয়াৰ পৰা বিৰত থাকিব লগতে আপোনালোকে যদি নিজে নিজে দিয়ে এইটো কিন্তু আপুনিও দোষী হয় দোষ কৰা দোষ দেখাটো একে হয় অন্যায় কৰা আৰু অন্যায় দেখা তো এইটোই আমার সূচনা আছিল মই শ্রী প্ৰাৰ্থনাথ পাল চেয়ারম্যান ভাড়াগুড়ি VCDC ধন্যবাদ।